হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মিল্টু এণ্ড অল ফ্ৰেণ্ডছলৈ। আৰু আজি মোৰ লগত আছে নৱজিৎ। আৰু আজি আমি অষ্টমী পূজালৈ হ'লোঁ। নৱজিৎ, তোমালোকে সেৱা চেৱা কৰিলানে? অষ্টমী পূজা সেৱা চেৱা কৰিলোঁ। এতিয়া আমাৰ ঘৰৰ মানুহ আহি আছে আৰু আজি মই পূজাত আছোঁ, আপোনালোকক দেখুৱাম। লগতে আজি জাৰবাৰী গৈ আছোঁ, মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চাই থাকিব ভিডিঅ'। পূজা বুলি অলপ লেবেল দিছোঁ ফ্ৰেণ্ডছ, মানে লেবেল নহয় আৰু মানে অলপ এয়া। ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ পাৰ আৰু হাঁহ। পাৰ আমাৰ এৰি দিয়া হ'ব আৰু হাঁহ বলি বিধানৰ বাবে দিয়া হ'ব। আৰু এতিয়া আপোনালোকৰ লাইন দেখুৱাই দিছোঁ। অষ্টমীৰ দিনাখনে কিমান মানুহৰ সমাগম হৈছে আপোনালোকে এবাৰ চাই লওক চন্দিকা দেৱালয়ত। চন্দিকা দেৱালয়ত নতুনকৈ স্থাপন কৰা কালী মন্দিৰ, আৰু ইয়াতো আমি সেৱা ল'লোঁ। ফ্ৰেণ্ডছ, আমি পাৰ চৰাইযোৰ উচৰ্গা কৰি এতিয়া আমি বাহিৰত এৰি দিলোঁ। এয়া চাওক, বন্ধু আছে নৱপৰাগ। এতিয়া বৰ্তমান আমাৰ RBGS হয়, আৰু এইফালে মোৰ বন্ধুসকল আছে, কিন্তু উপায় নাই, বৰষুণ দি দিলে বহুত বেয়া লাগিলে। বৰষুণ দিয়াৰ কাৰণে মই পুৰা জিকি গ'লোঁ, মানে 6 মাহত গৈছিলোঁ, মানে জিকি গ'লোঁ। এয়া আছে এওঁলোক এতিয়া মানে বলি বিধান চলি আছে, তো ভিডিঅ'টো চাই থাকিব। ফ্ৰেণ্ডছ, এইফালে বলি বিধানৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল আৰু বলি বিধানৰ কাৰ্যসূচী চলি আছে। মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ, বেছি দেখুৱাব নোৱাৰি এইবোৰ। মানে বৰষুণ দিছে, প্ৰায় 5টামান বাজিছে। মই মানে মূৰত এনেকৈ ৰুমাল চুমাল লৈ আহি আছোঁ, মানে বিৰাট বৰষুণ। আৰু আজি ব্লগটো এনেকুৱাই হৈ গ'ল আৰু বহুত প্লেন আছিল ক'ৰবাত যোৱা, কিন্তু কাম নহ'ল। মোক দেখাই পোৱা নাই আপোনালোকে মহাষ্টমীৰ দিনাখন ভ্লগ কৰা নহ'ল, কিন্তু নৱমীৰ দিনা কৰিছোঁ, তো চাই থাকক ভিডিঅ'টো। কালিতো বৰষুণ দিলে ভিডিঅ' বনোৱা নহ'ল। এয়া মোৰ বান্ধৱীসকল, এয়া চাওক আপোনালোকে। আৰু আজি আমি গৈ আছোঁ বাঘেশ্বৰী, তো ব্লগটো চাই থাকিব। মোৰ বন্ধুসকলে লগ পালে, চন্দন, আজি পুৰণা বন্ধুসকলে লগ পাইছোঁ, বহুতে ভাল লাগিছে। এয়া মোৰ বন্ধু আছে। যেতিয়া আমি দুৰ্গম পথেৰে বাঘেশ্বৰীলৈ যাত্ৰা কৰি আছোঁ, আৰু বৰষুণো দি আছে অকণমান, কিন্তু কালিৰ দৰে নহওক বুলি আশা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু বাঘেশ্বৰীলৈ বহুত দেৰিৰ অন্তত আহি পালোঁ, তো কেনেকুৱা লাগিছে? ছোৱালীসকল বহুত ভাল লাগিছে না? তোমালে ৰাস্তা কৈ আছে বোলে ৰাস্তা বেয়া, কিবা কিবি। ৰাস্তা অলপ বেয়া আছিল, আৰু মোৰ ৰাস্তা অলপ বেয়া আছিল, তথাপি অলপ কষ্ট কৰিব লাগিব পূজাৰ বাবে। ফাইনেলি আহি পালোঁ, বহুতে ভাল লাগিছে। এতিয়া আমি যাম আৰু চাম, আপোনালোকৰ দেখুৱাম, আৰু আপোনালোকে চাই থাকিব। বৰষুণো দি আছে অলপ অলপ, চাই লওঁ আৰু কি হয়। যেতিয়া আমি আহি পালোঁ বাঘেশ্বৰী শ্ৰী শ্ৰী আঞ্চলিক দুৰ্গা মন্দিৰ, আৰু এতিয়া আমি ভিতৰলৈ গৈ আপোনালোকক পূজাৰ পৰিৱেশ দেখুৱাই আছোঁ। আৰু ফিল্ডত আপোনালোকে দেখিছে বহুতো গাড়ীৰ সমাগম হৈছে, আৰু ভক্তপ্ৰাণ ৰাইজে এতিয়া ভিতৰলৈ গৈ সেৱা ল'ব, আৰু আমিও সেৱা ল'ম। আপোনালোকক দেখুৱাই আছোঁ। লগতে সেৱাৰ ভঙাৰ যি আমাৰ চন্দিকাত পৰ্ব আছে, সেয়াও আপোনালোকক ভিডিঅ'ত দেখুৱাম। আপোনালোকে এণ্ডিঙলৈ ভিডিঅ'টো চাই থাকক। দুলু বাইদেউ আৰু মই সেৱা কৰিবলৈ গৈ আছোঁ। তো দুলু বাইদেউ কেনেকুৱা লাগিছে আজি? ব'লক আমি আপোনালোকে বাঘেশ্বৰী মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে এটা গণেশ বাবাৰ প্ৰতিমা দেখিব। তাৰপিছত এয়া হৈছে কাৰ্যালয়, আৰু চাওক মানুহৰ কিমান সমাগম, মানে লাইন হৈ আপোনালোকে সেৱা ল'ব লাগিব। এয়া হৈছে দুৰ্গা মাৰ প্ৰতিমা, আৰু প্ৰতিমাখন অতি সুন্দৰ হৈছে। প্ৰত্যেকখন প্ৰতিমাই মই চোৱা সকলো প্ৰতিমাই মোৰ ভাল লাগিছে। আমি সেৱা কৰিলোঁ। এয়া আপোনালোকে ক'ত দেখিছে, ক'ত ল'লোঁ। আৰু চাওক, এয়া বাঘেশ্বৰী, এইটো হৈছে মেইন মন্দিৰ, মানে ওপৰতে মেইন মন্দিৰটো আছে, তলত প্ৰতিমাখন আছে, কিন্তু ইয়াত ওপৰত মেইন মন্দিৰটো আছে। আৰু মোৰ প্ৰতিটো মণ্ডপে অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, ভালেই লাগিছে গোটেইবোৰ। ফ্ৰেণ্ডছ, এয়া হৈছে বাঘেশ্বৰীৰ মেইন মন্দিৰ, আৰু বাঘেশ্বৰী মন্দিৰটো মই প্ৰথমবাৰ আজি দেখিলোঁ, আৰু বহুতে ভাল লাগিছে, বহুত সুন্দৰ মন্দিৰটো। আৰু আপোনালোকে এইফালেৰে ভিতৰলৈ সোমাই যাব লাগিব, তাৰপিছত তাত তলত মানে আপোনালোকে সেৱা কৰি আহিব লাগে। কিন্তু আমি এতিয়া ভিতৰলৈ নাযাওঁ, যিহেতু মই ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি আহিছোঁ, মানে ইয়াত আহিলে লঘনে আহিব লাগে। মোৰ পিছফালে আপোনালোকে দেখিছে বাঘেশ্বৰী মাৰ প্ৰতিমা, আপোনালোকে চাই লওক। ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে মন্দিৰৰ চৌপাশটো এবাৰ চাই লওক। মই আপোনালোকক দেখুৱাই দিছোঁ বেক কেমেৰাৰে। ফ্ৰেণ্ডছ, এয়া হৈছে বাঘেশ্বৰী মন্দিৰৰ ভোগঘৰ। এইফালে ইহঁত চশমা লোৱাত ব্যস্ত, এইফালে এটা চশমিচ আছে, আৰু এটা চশমিচ হ'ব এইবাৰ। এয়া
মোৰ বন্ধু লগ পাই গ'লো মানে বন্ধু মানে ভাই বুলি ভাবে বহুতে এয়া হিৰক এতিয়া বৰ্তমান তুমি ক'ত পঢ়ি আছা মই আনন্দৰামত পঢ়ি আছোঁ আনন্দৰামত পঢ়ি আছে আৰু ফ্ৰেণ্ডছ এয়া মোৰ বন্ধু আগতে আমি একেলগে ডান্স শিকিছিলোঁ আৰু মই কৰি আছোঁ তুমি ডান্স কৰি আছানে নাই বাদ দিছোঁ এতিয়া বাদ দিছে তো বহুত ভাল লাগিল লগ পাই আজি পূজাৰ পৰা আহিছা তুমি লগ বন্ধুৰ লগত বাকী খবৰ ভাল মই ভাল এতিয়া আমি ভিতৰলৈ গৈ আছোঁ মানে এতিয়া আৰু সেয়াৰ মাহ আৰম্ভ হ'ব এয়া আছে মোৰ লগত ফণীন্দ্ৰ লগ পালোঁ জনক আৰু ইফালে আছে ঘূৰাই আছে আৰু দেৱীমাৰ প্ৰতিমা ঘূৰোৱা হোৱাৰ পিছতে হেয়াৰ ভাঙিব আৰু হেয়াৰ ভঙা হয় আমাৰ কুকুৰমাৰা আৰু চণ্ডিকাৰ মানুহে মিলি সেই হেয়াৰডাল ভাঙে আৰু চাওক বোলে কিমান মানুহৰ সমাগম হৈছে চাওক বহুত মানুহৰ সমাগম হৈছে আজি আৰু নৱমীৰ দিনা চণ্ডিকাত মানুহৰ সমাগম হ'বই হ'ব এইফালে হেয়াৰ মানে এই যিডাল বাঁহ আপোনালোকে দেখিছে এইডাল ভাঙিবলৈ চেষ্টা কৰি থকা হৈছে আৰু সকলোৱে পূৰা কষ্ট কৰি আছে পূৰা জোচত তো চাই থাকক আৰু এণ্ডিঙলৈকে ভাঙিব পাৰে কি নোৱাৰে আপোনালোকে চাই থাকক ভাঙিবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু চেষ্টা কৰি আছে নাই এইবাৰ বিফল হৈ গ'ল আৰু এবাৰ চেষ্টা কৰিব তেওঁলোকে তো চাই থাকক ভিডিঅ'টো এণ্ডিঙলৈকে লাষ্ট মানে একদম শেষৰ মানে চাই লওঁ আৰু এইবাৰ বাঁহ ভাঙিবই মানে 1 2 3 গো ভাঙি গ'ল ফ্ৰেণ্ডছ এইবোৰ এতিয়া আমি খাই লৈ জাৰবাৰী যাম বুলি ভাবিছোঁ কিন্তু ৰাস্তাত বহুত গাড়ীবোৰৰ জাম হৈ আছে চাই লওঁ কি কৰোঁ মোৰ বন্ধু চিন্ময় কেনেকুৱা যাম আজি বিৰাট যাম চ' আমি জাৰবাৰীত যাব নোৱাৰিলোঁ তো বেয়া নাপাব গাইজ আৰু ব্লগটো আজি এনেকুৱাকৈ দিলোঁ তো চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কালি ৰাৱণপুৰা চাব গৈ আছোঁ কালি মই সোনকালে যাম আৰু ৰাৱণপুৰাৰ ব্লগ বনাম তো আপোনালোকে চাব বাই বাই জয় অসম